Hello student, আজিৰ এই ভিডিঅ'টোত আমি ইলেক্ট্ৰিক ফিল্ডৰ এটা ইম্পৰ্টেন্ট টপিকস ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জৰ বিষয়ে পঢ়িম যিটো আমাৰ এক্সামত প্ৰায়ে সুধি থকা দেখা গৈছে আৰু লগতে ইয়াৰ পৰা নিউমেৰিকেলছ এক্সামত সুধে। ভিডিঅ'টো তোমালোকৰ কাৰণে এইখিনি হ্যান্ড ৰিটেনছ নোট দি দিয়া হৈছে, গতিকে তোমালোকে ভালদৰে ভিডিঅ'টো চোৱা আৰু শেষত এইখিনি নোটছ কৰি ল'বা। এতিয়া চোৱা, ইয়াত ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জ এইটো ডিৰাইভেশ্যন কৰিবলৈ হ'লে প্ৰথমতে আমি ইলেক্ট্ৰিক ফিল্ড কি জানিব লাগিব। এতিয়া চোৱা, ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে আমি কি বুজি পাম। ধৰি লোৱা এটা চাৰ্জ কিউ যদি তুমি এটা স্থানত ৰখা বা এটা ঠাইত ৰখা, তেতিয়া কি কৰিব, ই চাৰিওফালে এটা এৰিয়া সৃষ্টি কৰিব, যিটোত তোমালোকে যদি বেলেগ এটা আধান আনি ৰাখা তেতিয়া কি কৰিব, এইটোক এট্ৰাক্ট কৰিব, নহলে ইয়াক ৰিপেল কৰিব। কেতিয়া এট্ৰাক্ট কৰিব, যদি এইটো নিগেটিভ চাৰ্জ হয় ই ইয়াক নিজৰ ফালে টানিব, আৰু যদি এইটো পজিটিভ চাৰ্জ হয় ইয়াক এইটো দিশত ঠেলিব। আৰু এইটো কিয় ঠেলিব পাৰিছে, এই এৰিয়াটো ই এখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি কৰিছে। আৰু এই ইলেক্ট্ৰিক ফিল্ডখনৰ ইন্টেন্সিটি যিমানে দূৰত যাবা সিমানে কমি যাব। মানে ধৰি লোৱা তুমি এইটো পজিটিভ চাৰ্জটোক যদি ইয়াৰ বহুত ওচৰত আনা, ই কি কৰিব, ই বহুত দূৰলৈকে ঠেলি পেলাব। যদি ইয়াত ৰাখা তেতিয়া কি কৰিব, ই বেছি দূৰলৈকে ঠেলিব নোৱাৰে। এডাল চুম্বকৰ দৰে, চুম্বক যেতিয়া তুমি বেছি ওচৰত আনা সি বেছি জোৰেৰে টানিব বিচাৰে, আৰু যদি অলপ দূৰত লৈ যায় সি কম জোৰেৰে টানিব বিচাৰে। এতিয়া আমি ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে ভালদৰে ডিসকাস নকৰো, এইটোৰ ভিডিঅ' অলৰেডি বনাই থোৱা আছে, তাত আমি ইলেক্ট্ৰিক ফিল্ড কি লগতে ইলেক্ট্ৰিক ফিল্ড লাইনৰ বিষয়ে আলোচনা কৰিছো, আৰু সেই ভিডিঅ'টো আমি ইয়াৰ কাৰ্ডত দি দিম আৰু লগতে ডেসক্ৰিপচনতো দিয়া থাকিব, তাৰ পৰা তোমালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰা। যদি তোমালোকে সেই ভিডিঅ'টো চাই লোৱা তেতিয়াহ'লে এইটো টপিক বুজিবলৈ আৰু সহজ হ'ব। এতিয়া আমি এইটো টপিকলৈ আহিছো। এইটো টপিকত কি কৈছে চোৱা, আমাক কি কৰিব দিছে, ইলেক্ট্ৰিক ফিল্ড উলিয়াব দিছে পি পইণ্টত। কাৰ কাৰণে, এইটো চাৰ্জৰ কাৰণে। এইটো চাৰ্জৰ কাৰণে এই পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব, ইয়াত এটা চাৰ্জ ইউনিট টেষ্ট চাৰ্জ ৰাখিম, যিটোৱে আমাক কি দিব, ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিটোৰ বিষয়ে জনাব বা উলিয়াব পাৰিম। চোৱা, আমি এইটো আধানৰ কাৰণে পি পইণ্টত ইয়াৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াম, আৰু এই পি পইণ্টটো কিমান দূৰত্বত আছে, আৰ দূৰত্বত। আমি এইটো বস্তু জানো, ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হলে আমাৰ এইটো লাগিব, এফ ইকুৱেল কিউ নট। ইয়াত কিউ নট হৈছে ইয়াৰ টেষ্ট চাৰ্জটো। এতিয়া চোৱা, ইয়াত এই যে এফ আছে, এফটো হৈছে ইলেক্ট্ৰষ্টেটিক ফৰ্চ, আৰু ইলেক্ট্ৰষ্টেটিক ফৰ্চৰ বিষয়ে আমি কুলম্বছ লত পঢ়িছো। আৰু সেইটো যদি তোমালোকে পঢ়া নাই এতিয়ালৈকে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ লিংকটো তলত দিয়া আছে, সেই লিংকৰ পৰা তোমালোকে কুলম্বছ লৰ বিষয়ে পঢ়ি ল'বা, তেতিয়া তোমালোকে এইটো বুজিবলৈ আৰু সহজ হ'ব। এতিয়া চোৱা, ইলেক্ট্ৰষ্টেটিক ফৰ্চ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব, কি থাকিব লাগিব, দুটা চাৰ্জ থাকিব লাগিব, আৰু সেই দুটাৰ মাজত ডিসটেন্স থাকিব লাগিব, মিনিমাম ডিসটেন্স এটা লাগিব। এতিয়া এই দুটাৰ মাজত ডিসটেন্স কিমান, আৰ আছে, গতিকে আমি কি লিখিম, 1/4 পাই এপচিলন নট কিউ নট আৰু আৰ স্কুৱেৰ। এইটো হৈছে আমাৰ ইয়াৰ ইলেক্ট্ৰষ্টেটিক ফৰ্চ। যেতিয়া দুটা আধান থাকিব বা চাৰ্জ থাকিব, সেই দুটাৰ মাজত ইলেক্ট্ৰষ্টেটিক ফৰ্চ উলিয়াবলৈ হলে এইটো এপ্লাই হ'ব। এতিয়া এইটোৰ কাৰণে আমি ইলেক্ট্ৰষ্টেটিক ফৰ্চ এইটো পাই গলো। এইটো যদি, এই ভ্যালুটো যদি এতিয়া আমি ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত এপ্লাই কৰো, কি পাবা চোৱা, ইয়াত ওপৰত এফ আছিলে, এফৰ জেগাত আমি এতিয়া এইটো লিখিব পাৰো, 1/4 পাই এপচিলন নট কিউ নট বাই আৰ স্কুৱেৰ, আৰু তলত কিউ নটৰ জেগাত কিউ নটে লিখিম। এতিয়া চোৱা, এই কিউ নট কেনসেল হ'ল, কি থাকিব ইয়াত এতিয়া, 1/4 পাই এপচিলন নট কিউ বাই আৰ স্কুৱেৰ। এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জ। এইটো ডিৰাইভ এক্সামত তোমালোকক কৰিব দিব। এইটো কৰিবলৈ হলে এতিয়া তোমালোকে এক্সামত ডাইৰেক্ট এইখিনিতো লিখিব নোৱাৰা, আমি এইটো ভালদৰে সজাই লিখিব লাগিব। সেইটো এতিয়া আমি নেক্সট শ্লাইডত ভালদৰে লিখিছো, এইটো তোমালোকে এতিয়া চোৱা। চোৱা, ইয়াত আমাৰ এক্সামত কিদৰে লিখিব লাগিব সেইটো ইয়াত দি দিয়া হৈছে, বা এই নোটছটো তোমালোকে বহিত লিখি ৰাখিবা, কাৰণ এইটোৱে এক্সামত লিখিব লাগিব। আৰু এক্সামত কেনেকৈ সুধিব, ডিৰাইভ ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জ, এনেকৈ এক্সামত সুধিব, তোমালোকে এইখিনি বস্তু লিখিব লাগিব। এতিয়া চোৱা, ইয়াত কি লিখিছো, লেট আছ কনসিডাৰ এ পইণ্ট চাৰ্জ কিউ প্লেসড এট দ্য অৰিজিন অ। আমি কি কৰিছো, এইটো অৰিজিন অ, ইয়াত আমি পইণ্ট চাৰ্জ কিউ এটা ৰাখিছো, পজিটিভ চাৰ্জ ৰাখিছো, to determine its electric field at point P. আমি এতিয়া এই P পইণ্টত ইয়াৰ ইলেক্ট্ৰিক ফিল্ড ডিটাৰমাইন কৰিম বা ইলেক্ট্ৰিক ফিল্ড উলিয়াম। সেইকাৰণে ইয়াত কি কৰিছো, এটা আমি কিউ টেষ্ট চাৰ্জ ইয়াত ৰাখিছো। এতিয়া চোৱা, একৰ্ডিং টু কুলম্বছ ল বা আমাৰ ইলেক্ট্ৰষ্টেটিক ফৰ্চ যে উলিয়াও, সেইটো কি আছিলে, এইটো
F equal 1/4 pi epsilon naught q naught by r square এইটো অলপ আগতে তোমালোকক উলিয়াই দেখুৱাইছো আৰু এই যে r আছে r টো হৈছে ইয়াৰ ইউনিট ভেক্টৰে কি দিয়ে ইয়াৰ ডিৰেকশনটো দেখুৱায় কোনটো ফালৰ পৰা কোনটো লৈকে চোৱা দিয়া এইটো চাৰ্জৰ ওপৰত ফোৰ্স এপ্লাই কৰিছে গতিকে কোনটো দিশত কৰিব চোৱা পজিটিভ চাৰ্জে সদায় কি কৰে ইয়াক ৰিপেল কৰে বা বিকৰ্ষণ কৰিলে কোনটো দিশত ঠেলিব এইটো দিশত ঠেলিব যদি এইটো দিশত ঠেলে তেতিয়াহলে ইয়াৰ ফোৰ্সটো কোনটো দিশত লাগিব এইটো দিশতে লাগিছে এতিয়া চোৱা সেইকাৰণে ইয়াত কি লিখিছো ডিৰেকশন ফ্ৰম কিউ টু কিউ নট আমাৰ ডিৰেকশন কৰ পৰা আছে কিউৰ পৰা কিউ নটৰ ডিৰেকশনত গৈছে এইটো বুজালে এতেকে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি এতিয়া ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি উলিয়াম যদি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে তেতিয়া আমি এইটো সূত্ৰ জানো এফ বাই কিউ নট এতিয়া এফৰ ভ্যালুটো ইয়াত পুট কৰি দিলে আমাৰ ওলাই যাব আমি কি কৰিছো চোৱা ইয়াত এফৰ ভ্যালুটো ইয়াত পুট কৰিছো কটাকটিকৈ আমাৰ কি ওলাইছে এইটো গতিকে ইলেক্ট্ৰিক ফিল্ড কি পালো ই ইকুৱেল 1/4 পাই এপসিলন নট কিউ বাই r স্কয়াৰ আৰু এইটো কি আমাৰ r ইউনিট ভেক্টৰ এইটো কি বুজাইছে ডিৰেকশন গতিকে ঠিক আছে এক্সামত এইখিনি বস্তু তোমালোকে লিখিব লাষ্টত এইটো লাইন লিখিব লাগিব দা ম্যাগনিটিউড অফ ইলেক্ট্ৰিক ফিল্ড আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড কিমান হ'ব এইটো ঠিক আছে যদি ভিডিওটো তোমালোকৰ বাবে হেল্পফুল বুলি ভাবা তেতিয়াহলে লাইক কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা নতুন ভিডিও পাবৰ বাবে থ্যাংক ইউ সি ইউ নেক্সট ভিডিও